মছলাখিনি দিবলগীয়া আদা নহৰু পেষ্ট আৰু জিৰা গুড়া মই সানোতেই মই তাতে সানি দিছোঁ মাংসৰ লগতে একেলগে গোটেই মছলাখিনি। এইখিনি পিঁয়াজখিনি ভাজা হ'লেই তাত মই মাংসখিনি দি দিম আৰু বেলেগ মছলা মই তেলত নিদিওঁ আৰু। এতিয়া মই মাংসখিনি দি পেলাই মই মাংসখিনি ভাজি থাকিম আৰু মই মাংসখিনি যেতিয়ালৈকে মানে আপোনাৰ ভাজি লাষ্টতলৈকে মানে মাংসখিনি ভাজিতে মই কেতিয়াও ল' ফ্লেম কৰি নাৰাখোঁ, মই সদাই হাই ফ্লেমতে মাংসটো ভাজি থাকোঁ। যেতিয়ালৈকে মাংসত থকা মাংসৰ পানী থকা বা পিঁয়াজৰ যিটো ৰস ওলাই শুকাই মানে নাযায় তেতিয়ালৈকে মই হাই ফ্লেমতে মাংসটো ভাজি যেতিয়া মাংসটো অকণ ফুটে তাৰপিছত মই আলু আৰু অমিতা মই দিছোঁ মাংসখিনি। মই আধা ঘণ্টাৰ ওপৰত মাংসখিনি ভাজি আধা ঘণ্টামান ভাজি হোৱাৰ পাছত মই এতিয়া আলু আৰু অমিতাখিনি দি দিছোঁ। অমিতা দিলেও ভাল লাগে মাংসটো খাবৰ কাৰণে আৰু মাংসটো সোনকালে সিজে। মাংসখিনিত মই এতিয়া আধা বাতি পানী দিছোঁ, দি পেলাই ভাজি থাকিম যেতিয়ালৈকে পানীখিনি কুহি নাযায়। তাৰপিছত আকৌ আধা বাতি পানী দিম, দি পেলাই ভাজি থাকি যেতিয়ালৈকে পানীখিনি কুহি যায় তাৰ পাছতহে মই ভালকৈ পানী দিম। এতিয়া দেখিছে আপোনালোকে যে মাংসটো অকণমান লাগি নধৰো এনেকুৱা হৈছে, তেতিয়া তাত মই ভালদৰে পানী দিম এটা হিচাপত যিমানখিনি পানীৰ প্ৰয়োজন আৰু সেইটো হিচাপত দিম। যিহেতু ছাগলী মাংস সেইটো জোল কৰি খাই ভাল লাগে। ক'বচোন কেনেকুৱা হৈছে, ভাল হ'বনে হ'ব? এতিয়া মই অলপ হিচাপ কৰি পেলাই পানীখিনি দি দিছোঁ, দি পেলাই মই তুলিবলৈ দিম। কালাৰটো ইমান ভাল নহ'ব পাৰে আৰু গৰমৰ কাৰণে বেছি মছলাও ব্যৱহাৰ কৰা নাই, সেইকাৰণে অলপ কালাৰটো ইমান ভালদৰে উঠা নাই। এতিয়া হোৱাৰ আগে আগে মই অকণমান গৰম মছলা দি দিছোঁ। মাংসখিনি বনাওঁতে কমেও 1.5 ঘণ্টাতকৈ ওপৰত সময় লাগিলে।